जिंदाबाद 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 লাগিব কাৰণ মই গমে পাইছোঁ সবাই মই ইউপিপিএলৰ টিচাৰ্ছৰ মেম্বাৰ আছিলোঁ তেতিয়াও তেওঁলোকৰ দলত মই এনেকৈ কাম কৰিম বুলিয়ে ভাবি আগবাঢ়ি আহিছিলোঁ মই যোৱা ছেপ্টেম্বৰ 2023 তাৰমানে মোৰ এক্সিডেণ্ট হ'ল হওঁতে মই মানে তেওঁলোকৰ ফালৰ পৰা মই মানৱতাৰ যিটো মানে হেৰি সেইটো মই নেদেখিলোঁ আৰু সেইটো মোৰ আক্ষেপ থাকিল মনত সেই আক্ষেপটো মানে এতিয়াও মোৰ হেৰি হোৱা নাই তথাপিও মই এই দলত আগৰ পৰা মই সমৰ্থন কৰোঁ বাৰু মই ওচৰ চুবুৰীয়া মানুহ হিচাপে মোৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ আছে চবেই এইবিলাকৰ লগত জড়িত হৈ আছে ময়ো কৰিম বুলি ভাবি আছিলোঁ কিন্তু আগবাঢ়িব পৰা নাছিলোঁ এতিয়াও মই যিখিনি কৰিম বুলি আহিছোঁ সেইখিনি হয়তো মই পাৰোঁ নে নোৱাৰোঁ নাজানো শাৰীৰিকভাৱে মই বৰ্তমান অসুস্থ হৈ আছোঁ তথাপি এতিয়া এই দলত আহি মানে কৰিম বুলি আগবাঢ়ি আহিছোঁ যিমান দূৰ সম্ভৱ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু সেইটোৱে আৰু এটা খুব শুভক্ষণত জইন কৰিছোঁ আমি নিৰ্বাচনৰ আগে আগে যিহেতু এটা নিৰ্বাচনী বতাহ চলি আছে আৰু আমি সকলোৱে আমি আজি বুলি নহয় আজি মোটামুটি প্ৰায় আজি 6 মাহৰ পৰা আমি এটা ডিচিশ্যন লৈ আছিলোঁ কিন্তু আমি লাষ্টলি আজি আমি জইন কৰিছোঁ আৰু মোৰ লগত মোৰ মোটামুটি 14-15জনমান ল'ৰা আহিছে আৰু বহুতো আহিব আমি এবাৰ মানে আমি যিটো দেখিছোঁ ৰাজনীতিক পৰিৱেশটো এবাৰ বিপিএফৰ জয়টো নিশ্চিত আৰু যিহেতু আমি সকলোৱে একেলগে আছোঁ সকলো ধৰ্মৰ লোক সকলো জাতি বৰ্ণৰ লোক একেলগে আমি আছোঁ এবাৰ আমাৰ জয়টো নিশ্চিত হ'ব বুলি আমি বিশ্বাস কৰোঁ জইন কৰিছোঁহে আৰু যিহেতু মই সদূৰ 2013ৰ পৰা বিজেপি দলত আছিলোঁ এটা নেশ্যনেল পাৰ্টিত আছিলোঁ বিভিন্ন পদবীত মই দায়িত্ব লৈ কাম কৰিছিলোঁ কিন্তু যা নহওক মোৰ সৌভাগ্যই হয় আজি যা নহওক আমি এটা ৰিজনেল পাৰ্টি জইন কৰিব লগা হৈছে আৰু এটা আশা আমাৰ যে পৰৱৰ্তী সময়ত আমাৰ মানে খুবেই ভাল হ'ব বুলি আমি আশা কৰিছোঁ আমাৰ তামোলপুৰ যিটো ডিষ্ট্ৰিক্টৰ অন্তৰ্গত গহিবাৰী ব্লকত আমাৰ প্ৰায় 14-15জন ইউপিপিএল আৰু বিজেপিৰ আমাৰ ব্যক্তিসকলে জইন হৈছে আৰু আমি আদৰণি জনাইছোঁ তেখেতসকলক আৰু আমি আশা ৰাখিছোঁ আমি বিপিএফ দল হিচাপে আমি এইবাৰ আগন্তুক বিটিচি নিৰ্বাচনত আমি একক সংখ্যা গৰিষ্ঠতা লৈ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি বিটিচি চৰকাৰ বনাম আৰু ৰাইজৰ যিটো আকাংক্ষা সেইটো দূৰ কৰি এই বিটিচি অঞ্চলৰ শান্তি আৰু উন্নতিৰ কাৰণে আমি কাম কৰি যাম না প্ৰমোদ বড়োৰ গৃহ সমষ্টি বুলি কথা নাই আমাৰ গহিবাৰী ব্লক হিচাপে আমাৰ বিপিএফ দলৰ যিটো স্থিতি সেইটো যথেষ্ট ষ্ট্ৰং যোৱা এমপি নিৰ্বাচনত লোকসভা নিৰ্বাচনত আমি বিপিএফ দল হিচাপে অকলে আমি 26,000 আমি ভোট পাইছিলোঁ আৰু অন্যান্য ৰাজনৈতিক দলবিলাক একেলগ হৈ তেখেতসকল প্ৰায় 30,000 ভোট পাইছিলে আৰু এইবুলি আমাৰ খুবেই ভাল আৰু আমি গহিবাৰী ব্লক হিচাপে আমি উইনাৰ হোৱাটো খাটাং আৰু বিটিচিত আমি সংখ্যাগৰিষ্ঠতা লৈ আমি বিপিএফ দলে চৰকাৰ বনাম